ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ বঙাইগাঁও চিৰাং জিলা কমিটিয়ে মূলত 4টা দাবীৰ ভিত্তিত আজি এই কাৰ্যসূচী লৈ আহিছোঁ। আমি এখন এছএছৰ থ্ৰুত এছএছ বিজনীৰ থ্ৰুত GM Nfrn Gmক আমি এখন মেমৰেণ্ডাম দিবলৈ আজি ইয়াতে উপস্থিত হৈছোঁ। আমাৰ মূল 4টা ডিমাণ্ড হৈছে যে কোভিড পৰিস্থিতিৰ সময়ত যিসকল ট্ৰেইন বন্ধ হৈ গৈছে সেই ট্ৰেইনসমূহক পুনৰ মুকলি কৰিব লাগে আৰু এই কোভিড পৰিস্থিতিৰে সুযোগ লৈ যি যাত্ৰীবাহী গাড়ীসমূহক এক্সপ্ৰেছ বা পাব্লিক ডিমাণ্ড হিচাপে স্পেচিয়েল ট্ৰেইন বুলি লৈছে খুব চতুৰালিকৈ আৰু তাৰ ভাড়া বৃদ্ধি কৰিছে। তাৰ কোনো ধৰণৰ অন্য কোনো সা সুবিধা হোৱা নাই। গতিকে আমি বিচাৰিছোঁ যে ৰাইজৰ সুবিধাৰ্থে সেই ট্ৰেইনসমূহক যাত্ৰীবাহী ট্ৰেইন হিচাপে পৰিগণিত কৰি তাৰ যাত্ৰীবাহীৰ ভাড়া হিচাপে ল'ব লাগে। আৰু ইয়াৰ লগে লগে বিজনীত এখন প্ৰস্তাৱিত উৰণীয়া সেতুৰ কথা আহিছে। বহুদিন ধৰি এই উৰণীয়া সেতুৰ প্ৰস্তাৱ চলি আছে। সেই উৰণীয়া সেতুটো যাতে ৰাইজৰ কম ক্ষতিকৈ আৰু যিসকলৰ ক্ষতিগ্ৰস্ত হ'ব সেই ক্ষতিগ্ৰস্তক যাতে উচিত ক্ষতিপূৰণ দিয়াকৈ আৰু ৰাইজে যাতে উত্তৰ পাৰ আৰু দক্ষিণ পাৰ অতি সহজে অতিক্ৰম কৰিব পাৰে তাৰ এটা ফুটব্ৰিজৰ পৃথককৈ ফুটব্ৰিজ দি পেলাই যাতে সেই ব্যৱস্থাটো গ্ৰহণ কৰে। ইয়াৰ লগে লগে আমাৰ দীৰ্ঘদিন ধৰি দাবী ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন আৰু লগতে বিজনীৰ গণতান্ত্ৰিক সংগঠনসমূহে দাবী কৰি আছে যে বিজনীৰ পৰা অন্তত হাওৰাগামী আৰু দক্ষিণ ভাৰতগামী আৰু বিভিন্ন ঠাই যেনেকুৱা মহাৰাষ্ট্ৰ হওক বা অন্যান্য ঠাই গুৰুত্বপূৰ্ণ ঠাইসমূহৰ কাৰণে ট্ৰেইন দিয়াৰ দাবী কৰিছোঁ, এক্সপ্ৰেছ ট্ৰেইন দিয়াৰ দাবী আছে। আমি সেই দাবীটো এইবাৰো আমি উত্থাপন কৰিছোঁ যে বিজনীত অন্তত 2খন ট্ৰেইন, এটা হাওৰাগামী আৰু এটা দক্ষিণ ভাৰতগামী ট্ৰেইন দিয়ে। এই 4খন দাবী, ইয়াৰ লগতে আৰু এখন দাবী 3খন দাবী আৰু ইয়াৰ লগতে 4 নম্বৰ দাবীটো হৈছে যে ৰেল লাইন সম্প্ৰসাৰণ হোৱাৰ লগে লগে ষ্টেচন সম্প্ৰসাৰণ হোৱাৰ লগে লগে ইয়াৰ দুয়োপাৰে থকা যি পানী নিষ্কাশনৰ যি নলা আছিলে সেই নলাসমূহ বন্ধপ্ৰায় অৱস্থাত আছে। সেইসমূহক পুনৰ খনন কৰি যাতে ইয়াৰ বিজনী অঞ্চলৰ পানী যাতে সঠিকভাৱে নিষ্কাশন হয় আৰু ইয়াৰ লগে লগে ফাগুনাগাঁও অঞ্চলত দেখা গৈছে যে ৰেল MG লাইনৰ পৰা ব্ৰডগেজ হোৱাৰ লগে লগে তাতে এটা বানপানী কৃত্ৰিম বানপানী সৃষ্টি হয়, তাৰো পৰা যাতে পানী নিষ্কাশন কৰিব পাৰে তাৰ দাবী লৈ আমি বঙাইগাঁও জিলা কমিটি আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ লগত আছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি, তেখেত এই আন্দোলন সন্দৰ্ভে আৰু বিতংভাৱে ক'ব। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ বঙাইগাঁও আৰু চিৰাং জিলা কমিটিয়ে আজি ৰেলৰ কেইবাটাও বিষয় লৈ আমি বিজনী ষ্টেচনত আমি অৱস্থান বিক্ষোভ আন্দোলন সংগঠিত কৰাৰ মাজেদি আমি উত্তৰ পূব ৰেলৱেৰ যি মহাপ্ৰবন্ধক তেওঁক আমি স্মাৰকপত্ৰ দিবলৈ ওলাইছোঁ। আমাৰ দাবীসমূহ হৈছে যে দ্ৰুতগামী যিসমূহ ৰেল আছে এই ৰেল বিজনী ষ্টেচনত ৰখাৰ ব্যৱস্থা কৰা, চিপুং পেচেঞ্জাৰকে আদি কৰি পেচেঞ্জাৰ ট্ৰেইনসমূহ হওক এক্সপ্ৰেছ নাম দি পেলাই ভাড়া বৃদ্ধিৰ যি চক্ৰান্ত কৰিছে এই চক্ৰান্ত বন্ধ কৰিব লাগে। তাৰ লগে লগে বিজনীত যি উৰণীয়া সেতু নিৰ্মাণৰ যি প্ৰস্তাৱ আগতেই ৰখা হৈছে এই উৰণীয়া সেতু অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে, ৰাইজৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়। এই দাবীক লৈ পেলাই আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে